গুড মৰ্ণিং গাইজ। তো মানে আজি ৰাতিপুৱা একদম উঠিলোঁ দিয়ক 6টা বজাতে। তো এতিয়া ইমান সোনকালে উঠিছোঁ। তো এতিয়া গা পা ধুই মেলি একদম ৰেডি হৈ লওঁ। তো গম পাইছে চাগে আজি কেলৈ সোনকালে উঠিছোঁ, মানে আজি এটা দীঘলীয়া ৰাইড আছে গাইজ। তো মানে আজি তালৈ যাব লাগিব। চ' উঠিলোঁ সোনকালে। তো এতিয়া বৰাদেউলৈ ফোন চোন কৰি লওঁ। তো সি উঠিছে নাই। তো গুড মৰ্ণিং। তো ব'লক আৰু সেই গাইজ। তো মানে ফাইনেলি একদম পূৰা ফুল ৰেডি। তো গাইজ মানে পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে আমাৰ অন্য এটা ভিডিঅ' মাজলৈ। তো মানে গাইজ ইফালে মই আহি পালোঁহি দিয়ক মৃন্ময়হঁতৰ পদূলি। ইফালে দেও, সেইফালে মৃন্ময়ে পূৰা চাইকেল ঠিক কৰি আছে আহিবলৈ। তো গাইজ সেয়াই আৰু যাওঁ। ঠাণ্ডা হৈ গৈছে। কেনে ঠাণ্ডা হ'ব। তো গাইজ মৃন্ময়ে গেটখন মেলিবলৈ কৈছে। তো দেৰি কৰি নাথাকোঁ, আমি গেট মেলোঁ আৰু যাওঁ আৰু। ব'ব আহিছোঁ দেই। অঁ বোলা নাথাকে চিন্তি ব'লা। ফাইনেলি চাইকেলত উঠি পেলাই এতিয়া যাবলৈ ওলালোঁ। এয়াই এওঁলোক গৈ আছে। তো গাইজ আপোনালোকৰ আশীৰ্বাদ লৈ, মৰম ভাল পোৱা লৈ মানে আমি আজি ওলালোঁ দিয়ক। তো যাতে ভালে ভালে ঘূৰি আহোঁগৈ। অঁ বাইদেউ 32 কিলোমিটাৰ নহয় জানো? ইয়া মানে 32 কিলোমিটাৰ বাট। তো ফুল চাইকেল ৰাইড। তো ব'লক গাইজ ভিডিঅ'টো অকণমান এনজয় কৰক। তুমি নোৱাৰিবা 100 মিটাৰ আহি পোৱাহি নাই। তো এইফালে চাইকেল চেঞ্জ কৰিলোঁ। এইফালে মুখখন মানে কালি বনাইছিলোঁ যে, কালি নহয় মানে বহুত দিনতে বনাবলৈ দি থোৱা আছিলে। তো বনাই মেলি ৰেডি হ'ল। তো সেইটো কাৰণে মুখখন মৃন্ময়ক অকণমান চলাই চাবলৈ দিছোঁ কেনেকুৱা হৈছে। বৰদেউ কেনেকুৱা আছে আপুনি ৰিভিউটো দিব হা। তুমি নোৱাৰিবা তাৰপিছত এতিয়া বৰদেউখন চাওঁ। বৰদেউখনৰ চিটডাল বহুত ওখ বুলি কৈছে। অ' গাইজ বুম ওখ। ঐ নাই ঐ চলাওঁতেনে মুখনৰ নিচিনা একেই হা। তো গাইজ মানে প্ৰায় মুখনৰ সমানে হয়, মুখনৰ সমানে। তো গাইজ ভালেই লাগিছে দিয়ক চলাই। তো মুখখন চলাই কেনেকুৱা লাগিছে? ঠিকে আছে নে? অঁ মোৰখনত পাৰ্চ এটা থাকি আহিলে নহয় ভাল কৰিবলৈ দিয়াৰ পিছত। গাইজ মই ভাল পোৱা বাইকখন মানে R15M। মানে ভাল পোৱা মানে কি আৰু ভাল লাগে আৰু। তো গাইজ সেই মোৰ চেইন কভাৰত লাগি থকা পাৰ্টছ এটা থাকি আহিলে। তো আজি গৈ পেলাই আনিবগৈ লাগিব, মানে ৰাইডৰ পৰা ঘূৰি আহি লওঁ। তো গাইজ দিয়ক আৰু কথা কওঁ আৰু কিমান দূৰ পাওঁ না। জেগা এটা বিচাৰিব লাগিব আমি ইয়া তাত গৈ পাই লওঁগে। গাইজ আহি পালোঁ দিয়ক তিনিয়ন মন্দিৰ, মানে পাৰ হ'লোঁ আৰু তিনিয়ন মন্দিৰ। ধুনীয়াকৈ টাৰ্ণিং ঘূৰি মেলি আহিলোঁ। সিহঁত দুটাই কিন্তু কথা পাতি গৈ আছে জানো। তো ব'লক গাইজ গৈ থাকোঁ। গাইজ আহি পালোঁ দিয়ক বিহপুৰীয়া দলঙৰ ওপৰত। তো পানী নাই ইমান। তো নহয় অলপ আছে, আগৰ নিচিনা নাই। আগৰ ভিডিঅ'কেইটাত মানে আগৰ এটা ভিতৰত ফুল পানী হৈ আছিলে একদম পূৰা। গাইজ আহি আছোঁ আৰু দিয়ক। তো এনেকৈয়ে গৈ থাকোঁ আৰু দেখা যাব। ভাগৰ অকণমান লাগিবলৈ আৰম্ভ কৰিলে। জয় ভোলানাথ কি। এইফালে ভোলানাথৰ মন্দিৰ। তো মহাদেৱকে চিন্তি আগবাঢ়ি গৈ থাকোঁ আৰু। গাইজ আহি পালোঁ দিয়ক বিহপুৰীয়া। তো বিহপুৰীয়া টাউনত আছোঁ। তো ব'লক গৈ থাকোঁ। সেইফালে বান্দৰ চাওক, বান্দৰ গাইজ। তো গাইজ আহি পালোঁহি মানে। তো এইফালে ৰাস্তাটো একদম দেখিছে কেনেকুৱা, আৰু এইফালে বতৰটো বৰ ভাল নহয়। মানে ৰ'দটো ওলাইছে বাৰু, হ'লেও ডাৱৰটো অলপ বেছি আছে। মানে ঠাণ্ডাটো অকণমান বাঢ়ি গৈছে। তো ভালে হৈছে, অকণমান গৰম উঠি আছে চাইকেল চলাই। তো ঠিকে আছে, এনেকুৱা বতৰতে চলাবলৈ ভাল। কিন্তু এটা বৰষুণ নাহিলে হ'ল আৰু মুঠতে। বাকী চব ঠিকে আছে, বৰষুণ নাহিলে হ'ল ন। তাকে দিয়ক আৰু গাইজ গৈ থাকোঁ। মাজে এনেকৈ দেখাই আছোঁ আৰু। তো একেবাৰে লগ পাম আৰু ব'লক। তো গাইজ এইফালে আমি গোটেইকেইটা কিবা অকণমান কৰি পেলাই এতিয়া যাবলৈ ওলাইছোঁ। মানে সেইটোৱে আৰু যিটো আপোনালোকে বুজিছে। তো ৰাস্তা একদম মানে খালী গাইজ, ইমানো খালী নহয়, দুই এখন সেইটোতো থাকিবই গাইজ। তো ব'লক আৰু গৈ থাকোঁ। বম ভোলানাথ গাইজ। এটা মন্দিৰ বনাই আছে। জয় শিৱশংকৰ। শ্ৰী কাৰনাথ মন্দিৰ।
ছোৱালী নুজুকাবা বন্ধু মোৰ লগত থাকোঁতে যে বন্ধু ছোৱালী নুজুকাবা গাইছ কিমান ঠাণ্ডা লাগিছে ডুবি পিন্ধি ল'লোঁ কাৰণ এইফালে বহুত ঠাণ্ডা আৰু গাইছ ইমান ঠাণ্ডাত মানে আৰে ইয়াৰ মই ভিডিঅ'টো জুম কৰি দিলোঁ এইটো গাইছ এইবিলাক ধেমালি কৰি গৈ থাকিলে ভাল লাগে অলপ সেইটো কাৰণে ধেমালি কৰি 10 টকা পৰি আছে কৰিছোঁ গাইছ 10 টকা পৰি আছে তেওঁক পঠিয়াই লৈ সেইখিনিলে ফটককৈ দেখি গ'লোঁ তোৰ ওপৰত আৰু গাইছ গৈ থাকোঁ আৰু এনেই পঠিয়ালোঁ ফটো একো 10 টকা পৰি থকা নাই কাঠৰ টুকুৰা এটা পৰি আছিলে দেৱে গালি পাই আছে হাৰামি কুকুৰ আঁতৰাই তো গাইছি আহি কিনোকা চাওঁ ৰ'ব নিজে মই গান নাগাওঁ কপিৰাইট লাগিব মই গান গালে কিয় ভাই চাওঁ দিওঁ মুখখন চাওঁ পইচা বুটলিবলৈ যোৱা নাছিলে ছোৱালীজনী আছিলে চাবলৈ গৈছিলে এতিয়া তাকে কবি কি মানেও ঘূৰিলে সঁচাকৈ মানেও ঘূৰিলে গাইজ এইবিলাক ধেমালি ইমান চিৰিয়াছলি নল'ব কাৰণ এইবিলাক ধেমালি কাৰণ লগৰকেইটা গোট খালেতো জানেই কেনেকুৱা হয় এইবিলাক ধেমালি কৰিব আহি আছো দেৱে কথা কলাইছে গাইজ ট্ৰেক্টৰখন ভাল লাগিছে গাইজ ৱাও এই কি আহে মানে দেউৰ লগত প্ৰেংক হৈ গ'ল সেইটো কাৰণে কয় লোভে পাপ বোলে পাপে মাংস ভাত নহয় পাপে মৃত্যু চলা খেলি মেলি লগাই দিয়া তহঁতি গাইজ ব'লক এনেকৈ ধেমালি কৰি গৈ থাকোঁ এইফালে ৰ'দটো অকণমান ওলাইছে তো ব'লক গাইজ ফাইনেলি আহি পালোহি দিয়ক ইয়াত নাৰায়ণপুৰ পালোহি তো এতিয়া যাওঁ ব'লক একেবাৰে তাতে লগ পাই আছোঁ গাইজ ভাগৰ লাগি গৈছে তো ব'লক দেৰি নকওঁ ব'ল ठीक है थैंक यू ब्रो फिर मिलेंगे आपसे तो गाइस लग पालो दियक एजनक तो सुधिलो छोटा बाबू तो मेरा यूट्यूब चैनल ठीक है आ जाओ मैं दिखा देता हूँ आपको तो गाइस एजने लराजन तो मैंने सुधिलो अलप कले तो देव और गुवाहाटीও गल तो बाय बाय थैंक यू गाइस ভাল লাগিলে লগ পাই तो जाबा इसका नाम क्या है चिली जिली ओए जिली चल কুকুৰটোৰ নাম জিলি মানে গাইছ তো ঠিকে আছে দিয়ক গৈ থাকোঁ যাওঁ দেই গাইছ লাগিলে জেং এতিয়া হ'ল খেলি মেলি গুগল মেপৰ ৰাস্তা খেলি মেলি লাগি গৈছে তো মানে গাইছ তো এইফালে ই চাই আছে ইয়াত এইফালৰ পৰা নে সেইফালৰ পৰা আচলতে এইফালে গুচি যাবা সিফালে যাওঁ এইফালে যদি আকৌ ৰাস্তা নোলায় গাইছ মানে আকৌ ঘূৰি যাওঁ ট্ৰেফিক পইণ্টৰ ফালেদি তো ব'লক আৰু উপায় নাই তো একেবাৰে ৰাস্তাটো এইটো একদম মানে পুৰা হেভি ৰাস্তা তো এইখিনি বৰকৈ ভিডিঅ' নবনো তো ব্লক এইফালে আহি যেনে যেনে পালোহি দিয়ক ঐ এইখন মইতো চাইনবৰ্ডখন দেখিয়ে ৰৈছোঁ গুগল মেপে এইফালে ক'ৰবাত দেখাই আছিলোঁ গাইজ দেখাই দিছোঁ ৰ'ব আপোনালোকক যদি বিশ্বাস যদি হোৱা নাই তো চাওক গাইজ চাওক এইখন হ'ল থান এইখন জুম কৰি দিছোঁ ৰ'বা এইখন হ'ল ফুলনি থান আৰু এইফালে চাওক এইফালে দেখাই আছে ইয়াত আগেদি গৈ এইফালে ক'ৰবাত সেইফালেদি ক'ৰবাত দেখাই আছে এইটো বিশ্বাস নকৰিব গাই আচ্ছা এটা কথা হ'ব পাৰে ঐ সেইফালেদি গৈ এটা ৰাস্তা আহিব পাৰে মেপত চাগে সেইটো ৰাস্তাই মানে এনেকৈ যাওঁ যদি ওলাওঁ নোলাওঁ যদি আকৌ গুগল মেপৰ মতে যাব লাগিব তো গাইছ ব'লক ঐ ব'লা গাইছ সেইফালেদি গেটখনেদি সোমাই অহাৰ পিছত আমি পালোহি এনেকুৱা এটা বেয়া ৰাস্তা যিটো ৰাস্তা ফলত আমাক কি লৈ গৈছে পেট্ৰলকে লৈ গৈছে তো গাইছ মানে এনেকুৱা বেয়া ৰাস্তাই আহিলোঁ তো আহি পালোহি ইয়াত কিন্তু এতিয়ালৈকে হেৰিয়ে দেখা নাই থানেই দেখা নাই জানো কি হয় গাইছ গৈ থাকোঁ ব'লক উপায় নাই কি হয় দেখা যাব ন ঐ অথনি ৰাস্তাটো এইটোৱে তাকে গাইছ কি হৈছে নাজানো আজি এইফালে পালোহি কলাক্ষেত্ৰ মাধৱদেৱ কলাক্ষেত্ৰ নহয় জানো হয় নাই
হয় মাধৱদেৱ কলাক্ষেত্ৰ সিফালে এই পালোহি দিয়ক কলাক্ষেত্ৰ কিন্তু মানে এতিয়া খেলি মেলি এইফালৰ ৰাস্তা সেইফালৰ ৰাস্তা এতিয়া কি কৰা আকৌ এতিয়া কিন্তু গেটততো ঠিকে দেখুৱাইছে সেইফালেতো হেৰিয়ে দেখা আছে গাইছ উপায় নাই কি হয় দেখা যাব তো হটস্পটটো অন কৰি লওঁ ৰ'ব মই তো গাইছ সেইফালে গৈছিলোঁ আকৌ মৃন্ময় ক'লে সিফালেহে দেখাইছে আকৌ ঘূৰি আহিলোঁ মানে গাইছ আজি ঘূৰোঁতে কি হ'বগৈ উপায় ঠিক নাই আকৌ নক'বা আৰু এইফালে নহয় এইফালে বুলি গাইছ কিমান ঘূৰিব আৰু ৰাতিপুৱাই আছি ৰাস্তাহে পালোহি ফাইনেলি গাইছ পালোহি গাইছ সেইখন পালোহি দিয়ক থান পালোহি দিয়ক হে ভগৱান ভোলানাথ শ্ৰী ফুলনি থান হয় গাইছ পালোহি দিয়ক ৱাও গাইছ পালোহি ফাইনেলি গাইছ এফালে এতিয়া মৃন্ময় লৈ আছে ধূপ তেল আৰু ময়ো লৈ লওঁ তো একেবাৰে লগ পাই আছোঁ ঠিক আছে গাইছ ৰ'ব একেবাৰে লৈ লওঁ ধূপ তেল লৈ লওঁ গাইছ ধূপ তেল লোৱা হৈ গ'ল তো ইফালেতো জোতা পিন্ধি আহিব পাৰি তো জোতা এইফালে খুলিব লাগিব জোতা চেণ্ডেল ইয়াত ৰাখিব থান পৰিচালনা কমিটি নাৰায়ণপুৰ ইয়াতে ৰাখি লওঁ ৰ'ব গাইছ একেবাৰে খুলি মেলি লওঁ গাইছ তো দেখালোঁ জোতা ইয়াত থ'বলৈ দিছে ইয়াত জোতা থ'লোঁ এতিয়া ভিতৰলৈ যাওঁ ইয়াত বেগ থ'লোঁ তো চাকি বন্তি গছ লৈ লওঁ গাইছ ব'লক আৰু ধূপডাল লগাই আহোঁ তো ভিতৰলৈ আহিলোঁ ইয়াতে ইমান ধুনীয়া পৰিষ্কাৰ আপোনালোকে দেখিছে ককাজনে জোপা আমি মানে বন্তি কিনিছিলোঁ ককাজনে জুই চলা এটা দি পঠিয়ালে অকণমানি জুই চলাটো যে ফ্ৰীজে পায় তাৰপিছত ক'লে বোলে ঘূৰাই দিবা জুই চলাটো দি থৈ যাবা বুলি কাঠি পিনে চাৰিটা আকৌ মোক সুধিছে আকৌ মোকে গালি পাৰিলে গাইছ এতিয়া ককাজন মানে পালি গ'লি তাৰপিছত সুধিছে কাঠি মেচটো কি হ'ল সুধিছে তাৰপিছত আমাৰ দেউৱে কৈছে কাঠি এটাই বুলি কৈছে ঠিক আছে বোলে 4টা কাঠি আছিলে নতুন মেচ বোলে কৈছে বোলে নতুন মেচ 4টা সেই কাঠি গজব বে যদি কৈ দিছে মোৰ আগত তো এইফালে আপোনালোকক অকণমান ভিউটো এনেকৈ দেখাই দিছোঁ ভিউ ঠিকে আছে কিন্তু মানে ইয়াত ইমান চাবলগীয়া ইমান বিশেষ একো নাই চাবলগীয়া বিশেষ নামঘৰটো কিন্তু বৰ বেষ্ট সেৱা ল'বলৈ আহিব পাৰে সেৱা লোৱা ভাল ঠাই মানে তো ঠিকে আছে গাইছ এভৰিথিং ইজ ফাইন সেৱা কৰি এতিয়া কলাক্ষেত্ৰৰ ফালে বুলি বাট ল'লোঁ তো এইফালে দুইজন আহি আছে আৰু অলপচোন গাইছ গৈ থাকোঁ ক'ত পাওঁগৈ গাইছ আজি যিহেতু দিনটোৰ কাৰণে ওলাইছোঁ তো ক'ত ঘূৰিম আৰু আমিও নাজানো তো আজি একদম পূৰা ভালকৈ আজি ৰাইড হ'ব মানে ব'লক গাইছ ভিডিঅ'টো এনজয় কৰক মোলৈ লৈ পইচাটো হাতলৈ থাকিব নালাগে মোলৈ লৈ তো গাইছ চিপছ খাই লৈছোঁ দিয়ক যিমানহে ভোক লাগিছে তো এইফালে দেউৱে খাবলৈ এনেকুৱা ফকতীয়া চিপছ নেখাওঁ জীৱনত এনেকুৱা চিপছ প্ৰথমবাৰ খাইছা তেতিয়া এনেকুৱাই হ'ব হ'লেও আৰু এনেকুৱা চিপছ নাই খোৱা দেউ কি হ'ল আজি গাইছ পিছত খাই আছোঁ দেউ কি হ'ল চাইকেল ৰাখি দিলোঁ ইয়াত এতিয়া আকৌ আহিলোঁ কলাক্ষেত্ৰলৈ তো মানে গাইছ আজি আমি গহপুৰ যোৱাৰ কথা আছিলে এতিয়া গহপুৰ নাযাওঁ মানে অলপ প্ৰব্লেম হৈ গ'ল তো সেইটো কথা কাৰণে ইমান কৈ নাথাকোঁ কি প্ৰব্লেম হ'ল মানে সেইটো কাৰণে অকণমান তো এতিয়া নাযাওঁ দিয়ক আমি যাওঁ এতিয়া ভিতৰলৈ দিয়ক ব'লক ব'লক গাইছ ফাইনেলি তাৰপৰা বাহিৰলৈ ওলাই আহিলোঁ দিয়ক এতিয়া চাইকেল ল'লোঁ আৰু যাওঁ তাৰ ভিতৰত মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ভিডিঅ' এলাও নাই সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ মানে কাম চাম চলি আছেতো তো সেইটো কাৰণে এইবিলাক ভিডিঅ' এলাও নাই কাৰণে ভিডিঅ' নকৰিলোঁ তো এতিয়া যাওঁগৈ আৰু তো মৃন্ময় এয়া লোকৰ পানী বটল বুটলি ফুৰিছে তো গাইছ সেয়াই আৰু গৈ থাকোঁ এতিয়া গাইছ মানে বাটতে হৈ গ'ল এতিয়া এতিয়া চাইকেলৰ পৰা চিধাই মই গৈছিলোঁ টমটমত তো মানে ট্ৰেফিকতে হ'ল এক্সিডেণ্ট এটা মানে মই সিফালৰ পৰা আহি আছিলোঁ আৰু এইফালে ৰেড লাইট জ্বলি থাকোঁতে ইফালৰ পৰা গাড়ী এখনে ইফালে খুন্দিয়াই দিলেহি তো ভৰিত অলপ দুখ পালোঁ এতিয়া এক্সৰে কৰিলোঁ মেলিলোঁ এক্সৰে নৰ্মেলি আছে বাকী এতিয়া আছোঁ এনেকৈ
উপায় নাই হৈ যায় কেতিয়াবা তো মই মানে ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ কাৰণ মানে চব প্ৰব্লেম দেখাবলৈও বেয়া হয় হ'লেও কিছুমান দেখুৱাটো মানে দেখাব লাগে তো মৃন্ময়ৰ পিছত আহি আছে এয়া আৰু মই টমটমত আহি আছোঁ মানে অলপ দুখ পালোঁ বেছি একো হোৱা নাই তো ভিডিঅ'টো সামৰিছিলোঁ যদি আজি আকৌ বনাই দিলোঁ মানে উপায় নাই তো সেয়াই আৰু এতিয়া আহি আছোঁ পূৰা টমটমত এইফালে চাইকেল বান্ধি দিলোঁ টমটমতে সেয়াই আৰু আজি ভিডিঅ'টো এনেকৈয়ে ইমানতে সামৰিলোঁ যদি কিবা এটা হ'ল আৰু হোৱাটোতো হ'লেই নহ'লে একো নাই সিমানে আৰু বাই বাই ভালে চব বেগতে আছে মানে হেৰি কৰা এক্সৰে ৰিপৰ্ট চব তো গাইছ এইবিলাক চব মানে এক্সৰে কৰি লোৱা মানে তো সেইবিলাকে বাকী সেয়াই ভিডিঅ'টো আজি ইমানতে এনেকৈ সামৰিছোঁ বাই বাই গাইছ আমি গোটেই ৰাস্তাডাল আহিলোঁ সেইফালৰ পৰা এখন চাইকেল অহা দেখা নাই এইফালৰ পৰা এখন চাইকেল অহা দেখা নাই আমি ভিক্ষাৰী 9 প্ৰফিটত যে চাইকেল ঘূৰি ফুৰিছোঁ নাই আৰু চাইকেল এখন চাইকেল নেদেখিলোঁ গাইছ আপোনালোকে চাব ভিডিঅ'টোত আপোনালোকে কেইখন চাইকেল দেখিলে কমেণ্ট কৰিব দেই ভিডিঅ'টোত আপোনালোকে কেইখন চাইকেল দেখিলে কমেণ্ট কৰিব আমিয়ে যি ভিক্ষাৰীয়ে জীৱন টায়াৰ চক গাইছ কিমান ক্ষয় গৈছে কিমান টায়াৰ ক্ষয় গৈছে এই দেওবাগতো আৰু ক্ষয় গৈছে তো দে আৰু একো নাই এনেকৈ যাব লাগিব তো সেয়াই আৰু